দিলদাৰ ভাই ক এই ঘামি জামি ড্ৰেছ পিন্ধি ক'ত যাব ওলাইছা এতিয়া গান্ধী ময়দানত জুবিনৰ মানে ফাংচনত যাব ওলাইছে তাত আমাৰ ডিউটি কৰিছে ভাইসকল আমাৰ ড্ৰেছ পিন্ধি এতিয়া ৰেডি হৈছে তাৰপিছত এতিয়া লাহেকৈ গাড়ীত উঠি গান্ধী ময়দান গৈ পালে আকৌ কি পৰিস্থিতি হয় পুলিচৰ আৰু গমেই পায় কমিটিয়ে তাতে খানা খুৱাব না ৰাতি খানাটো হ'ব হোটেলতে তো নমস্কাৰ ভাই বন্ধুসকল পুৰা ড্ৰেছ পিন্ধি পুৰা ৰেডি হৈ গ'লোঁ এই গৰমত আৰু আজি আমি যাই আছোঁ বঙাইগাঁও গান্ধী ময়দানত তাতে জুবিন গাৰ্গ আহিব জুবিন গাৰ্গৰ ফাংচনত আমাৰ ডিউটি পৰিছে তো আপোনালোকে ভিডিঅ'টো চাই থাকিব মজা পাব তো ডাইৰেক্ট আপোনালোকক এতিয়া গান্ধী ময়দানত লগ পাম তো বন্ধুসকল গাড়ী আহি পেলাই এতিয়া আমি গাড়ীত উঠিম আৰু গান্ধী ময়দানত যাম গতিকে ভিডিঅ'টো চাই থাকিব তো বন্ধুসকল বঙাইগাঁও সদৰ থানাত মোটামুটি 5:30 পৰা 6টাৰ পৰা মোটামুটি 1.5 ঘণ্টামান ডিটেইলমেণ্টতে টাইম গ'ল আৰু এতিয়া ফাইনেলি আহি পালোঁ আমি বঙাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু গান্ধী ময়দানত আৰু এতিয়া মানুহ বেছি অহা নাই লোকেল স্থানীয় শিল্পীৰ অনুষ্ঠান চলি আছে সময়ৰ পিছতে জুবিন আহিব আৰু এতিয়া দেখা পাব লোকে লোকাৰণ্য হোৱা দেখা পাব কিছুমান আহিছে বহুত শুভকামনা আৰু মোৰ এজন ভাতৃ বন্ধু ইয়াৰ পৰা বঙাইগাঁৱৰ পৰা অৰূপ নাথ আজি গোটেই প্ৰগ্ৰামটো অৰূপৰ নামত দিছোঁ থেংক ইউ